আহিছোঁ কুন্দা এটা থান নতুন বছৰ চাকি দিবৰ কাৰণে। আৰু এইকেইটা নতুন বছৰটোত আহিলোঁ কুন্দা এটা থান মনৰ শান্তিৰ কাৰণে চাকি এগছ জ্বলিবি নৱবৰ্ষটো যাতে ভালকৈ যাওক সকলোৰে, মোৰো ভাল হওক, লগতে আপোনালোকৰো ভাল হওক, সুস্বাস্থ্যৰ কামনা কৰিলোঁ আৰু সুখে শান্তিৰে পাৰ হওক। মনৰ শান্তিৰ কাৰণে চাকি এগছ জ্বলিবি, এতিয়া ভাল লাগিছে।